সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে সো গাইজ ভালে থাকিব ভালে থকাতে মই কামনা কৰিছোঁ সো এয়া ইভিনিং ব্লগছ এতিয়া সন্ধিয়া হৈ গ'ল খানা চানা খালোঁ খাই গৈ এতিয়া ৰুমত আছোঁ লাহেকৈ বহি আছোঁ সো ভাবি আছোঁ অলপ আগত এইটো আগৰ ভিডিঅ' যোনটো চালে আপোনালোকে ব্লগটো চালে এইটো গম পাই চাগে মই অলপ মাৰ্কেট কৰিবলৈ গৈছিলোঁ কিবা কিবি কৰিলোঁ তাৰপৰা কিবা মানে খোৱা বস্তু আনিলোঁ খালোঁ গোবী মঞ্চুৰিয়ান নহয় জানো আপোনালোকে চবেই জানেই যিসকলে চাই আহিছে এই ভিডিঅ'টো আকৌ নেক্সট ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিলোঁ মানে এইটো ভিডিঅ' আপোনালোকে চাই আছে মানে এইটো ভিডিঅ' মই এতিয়া যোনটো এতিয়া আপলোড কৰা ভিডিঅ'টো আগৰ ভিডিঅ' যোনটো আপোনালোকে চাই আছে এইটো ভিডিঅ'তে মই শ্বুট কৰি আছোঁ সেয়া যাবলৈ ওলাই আছোঁ কালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম 6:30-7টা বজাত পেকিং চেকিং কৰিবলৈ বেগ চেগ পূৰা ওলাই লৈছোঁ এতিয়া লাহেকৈ পূৰা পেকিং চেকিং কৰিম তাৰপৰা ইয়াৰ পৰা যাব লাগিব আৰু 7 দিনৰ কাৰণে কি কৰিব ইমান দূৰ কোনটো জেগা হ'ব নাজানো আৰু মজা মজা আছে দেখাম চাই থাকিব যদি ভিডিঅ'টো বেছি দীঘল হৈ যায় পাৰ্ট 2 দিবলৈ চেষ্টা কৰিম আপোনালোকে মুঠতে মৰম আৰু আশীৰ্বাদ দি থাকিব দেখাম এতিয়া কি পেক কৰি আছোঁ এবাৰ কিন্তু বহুত বেছি ঠাণ্ডা আছে সেইকাৰণে গামোচাটো অলপ ডিঙিত মই লগাই লৈছোঁ মানে একদম বতাহ দি আছে অলপ চৰ্দি লাগু অৱস্থা সেইকাৰণে গামোচাটো লগাই লৈছোঁ যাতে চৰ্দিৰ পৰা বাচি থাকিব পাৰিম নেকি কোন আহিছে চাই লওঁ ইয়াত ओ भाई कैसे हो भाई ओ भाई और कैसा है अच्छे है खाना हो गया यस क्या खाया क्यों मेरा को वीडियो बना रहे बताओ कुछ नहीं आपका नहीं है ओ भाई देखो हमारा भाई आ गया है छोटा कोई नहीं है कोई इसमें नहीं है देखो तो छोटा धन आ गया है ठीक है नया फोन लिया है क्या हमारा छोटा धन आ गया है चलो नया फोन लिया है नया फोन लिया है क्या है नया फोन लेने वाला है क्या नया फोन लेने वाला नहीं है बट ब्लॉगिंग कर रहा हूँ तुमको यूट्यूब मालूम है ना यूट्यूब चैनल मालूम है ना उधर में आप लोग वीडियो अपलोड करता है आज तुम लोगों को तुमको आसामी समझ में आता है थोड़ा बहुत तो आता है ना चैनल देता है सब्सक्राइब करके रखना अपने भाइयों को शेयर करना ठीक है अच्छा कमीना बहुत बड़ा कमीना है ओ भाई देख क्या बोल रहा है गजब बेइज्जती है यूट्यूब में वीडियो बना के लोग डालते हैं ना मैं भी वैसे डाल हम भी डालते हैं तुम भी डाल सकते है भाई मैं डाल रहा हूँ ना वही तो बोल रहा है ओ भाई आप डालते हो आप यूट्यूबर हो भाई बिग फैन भाई कितने सब्सक्राइबर भाई स्टार्टिंग इतना अभी नहीं अभी उसका starting जैकेट है। थोड़ा दो उसका जैकेट थोड़ा दो क्या चाहिए विश्वजीत का जैकेट বিশ্বজিৎ का जैकेट বিশ্বজিৎ মানে হৈ গ'ল আমাৰ বিকে বস মানে য'ত ইয়াৰ আগৰ ভিডিঅ' যোনটো চাইছিলে আপোনালোকে নিশ্চয় গম পাই চাগে চাহ খাইছিলোঁ মই লাডু চাডু খালোঁ যে এই আমাৰ বিকে বস তাৰ জেকেট দিবলৈ আহিছে ৰাতি বহুত ঠাণ্ডা আছে দেই বাপৰে বহুত বেছি বহুত কৈছোঁ ন বহুত বেছি ঠাণ্ডা আছে এই বছৰ কিন্তু মই বহুত বেছি ঠাণ্ডা পাইছোঁ সঁচা সেইকাৰণে পূৰা চৰ্দি লাগু হৈ আছে সেইকাৰণে ৰ'ব এক মিনিট ইয়াত অলপ কথা এটা আছে কালি মানে মই য'ত গৈ আছোঁ তাত গৈ আহিছে অলপ মানে প্লানিংবিলাক শিকি ল'ম ক'ত কি আছে কি নাই জানিবলৈ চেষ্টা কৰিম যাৰ লগত আপোনালোকক লগ ধৰি আছোঁ আমাৰ ছোটা লাল আহিছিলে অলপ তাৰ পৰা ট্ৰেইনিং শিকি ল'লোঁ মানে কালি মই য'ত গৈ আছোঁ ট্ৰেইনিঙৰ কাৰণে এইটো যোৱা সপ্তাহত গৈ মানে আজি আহি পালে মানে দুপৰীয়া 3টা আবেলি আহিলে 2-3টা বজাত আহিলে তাকে মানে তাক সুধিলোঁ কিবা কিবি তাত কি আছে কি নাই জানিলে মানে ভাল ন তাত আচ্ছা এনেকুৱা আছে মানে ঠিকে আছে এনেকৈ শিকি ল'লোঁ হৈ গ'ল এতিয়া কালি যাওঁ ইয়াৰ পৰা চাওঁ কি হয় নে কি কয় বাৰু অ'কে বন্ধুসকল কালি যাবৰ কাৰণে গোটেই ৰেডি সামগ্ৰীবিলাক এফালৰ পৰা দেখাই দিছোঁ এইটো এটা আৰ্মি হাফ পেণ্ট লৈ লৈছোঁ বিকজ আই লাভ ইণ্ডিয়ান আৰ্মি সেইবাবে আৰ্মি হাফ পেণ্ট এটা লৈ লৈছোঁ আৰু এটা চাৰ্ট লৈছোঁ তাত পিন্ধিবৰ কাৰণে বেছিকৈ ঠাণ্ডা লাগিলে আৰু লগত এটা চাৰ্ট লৈছোঁ চাওক ৰাতিপুৱা পিন্ধি যাবলৈ আৰু লগত হেডফোন আছে গান চান শুনিবলৈ ৰাস্তাত লাগিব আৰু এইখিনি কি দেখাম আৰু এইখিনি চাবোন কলগেট ব্ৰাছ নাই ব্ৰাছটো বাৰু বাহিৰতে আছে ৰাতিপুৱা ব্ৰাছ কৰি পিনে যাব লাগিব ন তো এইখিনি আছে আৰু এইখিনি ৰেজাৰ আছে দাড়ি চাৰি কটা চ' এইখিনি হৈ গ'ল আৰু এইটোত ৰাতিপুৱা বেছি ঠাণ্ডা লাগিলে টুপি ওপৰৰ পৰা পিন্ধি যাবলৈ কাৰণ চুলি কাটিছোঁ না চুটি হৈ আছে সেইকাৰণে ঠাণ্ডাটো লাগিবই মই জানো আৰু এইটো মই ছুইগিত কাম কৰোঁতে মানে ছুইগিত ডেলিভাৰী কৰা টাইমত দিয়া এইটো কভাৰ মোবাইল কভাৰ এইটো লৈ লৈছোঁ কাৰণ মোবাইল চোবাইল বৰষুণ দিলে তিতিব বুলি ইমাৰ্জেঞ্চি লাগিব আৰু পানী বটল পানী ভৰাই লৈ যাম গৰম পানী কুহুমীয়া ৰাতিপুৱা আৰু এইটো চানুবাই দিয়া চশমাযোৰ চাই লোৱা চানুবাই লৈছোঁ পাছত নক'বা নাই লোৱা বুলি এইটোতো মোৰ হমেশা মাস্ক থাকিবই লগত আৰু চেনিটাইজাৰ থাকিব এইবিলাক ক্লিপ লৈ লৈছোঁ কাপোৰ মেলিবৰ কাৰণে আৰু এটা ভিক্স লৈ লৈছোঁ ইম্পৰ্টেণ্ট এইটো মাথা বিষাব পাৰে
বাই চান্স ঠাণ্ডাত চৰ্দি লাগিব মাথা বিষাব সেইকাৰণে এইটো লৈছোঁ ভিক্স এটা লৈ লৈছোঁ আৰু লগত পেৰাচিটামল দুটা লৈ লৈছোঁ চাই লওক পেৰাচিটামল দুটা লৈ লৈছোঁ যাতে চৰ্দি তৰ্দিৰ পৰা বাচি থাকিবলৈ আৰু কেঁচি আছে অলপ মুচুচ কাটিবলৈ গম পাই চাগে আৰু এইটো চাওক পেন ড্ৰাইভটো লৈ লৈছোঁ ইয়াৰ মেমৰি আছে 64 GB লাগি আছে এক্সটাৰ্নেল মেমৰি ইয়াত বহুত ডকুমেণ্টছ আছে মানে বহুত কিবা কিবি কালি তাত যদি বিচাৰে তাই ইয়াৰ পৰা কিবা কিবি কৰি হ'লে মেইল কৰি হ'লে দিব লাগিব আৰু এয়া পঞ্চ পাউডাৰ আৰু ছোৱালী মানুহ নহয় জানো ঘঁহিবই লাগিব কি কৰিব উপায় নাই বগা হ'ব লাগিব আৰু এইটো অৰিমছ লৈ লৈছোঁ মহ যদি বেছি থাকে লগাবৰ কাৰণে আৰু তেল আছে মাথাত লগাবলৈ যদি পায় তেতিয়াহ'লে এইটো এটা আছে আৰু লগত ফণি আৰু আইনা এইটো মুচুচ কাটিবলৈ আৰু এইটো চাই লওক ভাই ইমান ক্লিয়াৰ অহা নাই চাগে এয়া আৰু এইকেইটা আৰু ইয়াতে কম্বল লৈ লৈছোঁ আৰু কিছুমান ডাটা কেবল আছে চাই লওক কোনটো বেছি ভাল ইম্পৰ্টেণ্ট ইমাৰ্জেঞ্চি মোৰটো এটা আছে নতুন মোবাইলত অহা এইটোতো মানে যদি বাই চান্স কিবা হৈ যায় তেতিয়া লাগিব না সেইকাৰণে টাইপ চি ডাটা কেবল তাত আকৌ গ'লে বিচাৰি পাবলৈ টান টাইপ চি আৰু বেগ লৈ লৈছোঁ বেগত ভৰাম এতিয়া সামগ্ৰী আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাই দিম চাই লওক এইটা কি দেখিছেনে দবাই বাপৰে কিমান দবাই 2016-17 চনত মই এনেকুৱা বেমাৰত পৰিছিলোঁ মই কাকো কোৱা নাই কিন্তু আজিলৈকে আজি প্ৰথম আপোনালোকক কৈছোঁ আৰু ইমানখিনি দবাই খাইছিলোঁ পাছত ভাল হোৱাৰ পাছত মানে 16-17 দুটা বছৰ একদম মোৰ কাৰণে বহুত বেয়া আছিল কি কৰিব তথাপিও এতিয়া আহি পিনে ঠিকে চলি আছোঁ আৰু এইখিনি আছে আৰু মোবাইলৰ কভাৰ ড্ৰোন কভাৰ এইবিলাক আছে সেইবিলাক থৈ যাব লাগিব লৈ যাব নোৱাৰি এতিয়া এইবিলাক পেক চেক কৰোঁ তাৰপিছত একেবাৰে কালি ৰাতিপুৱা লগ ধৰিম আৰু নে কি চ' গুড নাইট হেভ এ চুইট ড্ৰিম সকলোৱে ভালে শুভৰাত্ৰি সকলোলৈ এতিয়া মই শুম এইবিলাক পেক চেক কৰি লৈ ৰাতিপুৱা লগ পাম বাই গুড নাইট গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম মোৰ ৰুমৰ পৰা এতিয়া আছোঁ বৰ্তমান নিজৰ ৰুমত আৰু এইবিলাক চব বেগ চেগ পূৰা পেকিং চেকিং হৈ গৈছে ইয়াৰ আগৰ যোনটো ব্লগছ আপোনালোকে যদি চাইছে তেতিয়া নিশ্চয় গম পাইছে চাগে অলপ মাৰ্কেট কৰিবলৈ গৈছিলোঁ বজাৰ চজাৰ কৰিবলৈ গৈছিলোঁ কলগেট ব্ৰাছ চাবোন কিবা কিবি লৈ আহিছিলোঁ আৰু লগত বেগ চেগ পেকিং কৰিবৰ কাৰণে বহুত কিবা কিবি ইয়াৰ আগৰ ক্লিপটো এই ভিডিঅ'টোৰে ইয়াৰ আগৰ ক্লিপটো চাই পিনে নিশ্চয় গম পাইছে চাগে মই এজেগাত যাবলৈ ওলাই আছোঁ ট্ৰেডিঙৰ কাৰণে হয় আজি যাম পুৱা হৈ গ'ল এতিয়া ইয়াৰ 8টা বজাই নাই 7:30 বাজি আছে 8টা বজাৰ আগে মেইন ডেষ্টিনেশ্যনলৈ পাব লাগিব তাৰ পৰা আকৌ অটো উঠি অফিচলৈ যাব লাগিব অফিচৰ পৰা আকৌ গাড়ী লৈ বহুত দূৰ কিন্তু ধামাকা হ'ব চাই থাকিব পুৰা কৰ্ণাটকা আন্ধ্ৰ প্ৰদেশ পুৰা বৰ্ডাৰ এৰিয়াত যাম মানে ওচৰতে আৰু আল্টিমেট যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুৰা ধামাকা ভিডিঅ' দেখিবলৈ পাব এইটো চেনেলত অ'কে বন্ধুসকল এতিয়া ওলাই আহিলোঁ ৰুমৰ পৰা ৰাস্তাত ওলাই আহিলোঁ এতিয়া গৈ আছোঁ কি কৰিব ইমান বেছি ঠাণ্ডা কাণ চান ঢাকি থৈ দিছোঁ এইটো মাস্কে বেষ্ট পাওঁ মই গম মানে সেয়াই আৰু গৈ আছোঁ বলক অ'কে এতিয়া অটো পাই গ'লোঁ এতিয়া অটোত বহি আছোঁ বৰ্তমান এতিয়া গৈ আছোঁ অফিচলৈ চাই থাকক তাৰপিছত অফিচৰ পৰা আকৌ বহুত দূৰ যাব লাগিব উপায় নাই যাবতো লাগিবই অ'কে গাইজ এতিয়া আহিলোঁ জাষ্ট এতিয়া অফিচৰ কিবা অটোৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ অফিচত ভিডিঅ' বনোৱাটো এলাও নাই ভিডিঅ'টো বন্ধ কৰোঁ পিছত লগ ধৰি আছোঁ আপোনালোকক অ'কে গাইজ বহুত সময় হৈ গ'ল ইয়াত ৰখি আছোঁ অফিচতে এতিয়ালৈকে গাড়ী অহা নাই গাড়ী আহি পিনে যাব অলপ মানে ট্ৰেইনিঙত কি কৰিব এইবিলাক মানে শিকাইছে দেখাইছে সেয়াই আৰু ওলাম আৰু অলপ পিছত ওলাম আৰু 11টামান বাজিলে আৰু আধা ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা ওলাই যাম আৰু অ'কে গাইজ এতিয়া বাছ পাই গ'লোঁ আমাৰ দোলানাকুণ্ডিৰ পৰা হেব্বাললৈকে এতিয়া বাছত উঠিলোঁ 500 দি এতিয়া গৈ আছোঁ হেব্বাল ডাইৰেক্ট আপোনালোকক হেব্বালত গৈ লগ ধৰিম
অ'কে, এতিয়া আমি আহি পালোঁ হেপালৰ পৰা বাছত নামিলোঁ। এতিয়া গৈ আছোঁ দেৱনালী এয়াৰপৰ্ট যোৱা ৰাস্তাত আগত বাছ ষ্টপতলৈকে যাম। তাৰপৰা বাছ ধৰি পিনে আকৌ ইয়াৰ পৰা বেলেগ ডেষ্টিনেশ্যনলৈ যাব লাগিব। কোন জেগা হয় নাজানো আৰু তাত পোৱাৰ পাছতহে গম পাম। আচ্ছা, এইটো এৰিয়াত আহি পাইছোঁ বুলি। হ'লেও এইবিলাক চব মোৰ পুৰণা এৰিয়া, টেনশ্যন নাই। হেপাল মোৰ পিছনে ব্ৰিজ দেখিছেই, আৰু এই চাওক কাষত কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। অ' ভাই চাহাব, এতিয়া হেপালৰ ব্ৰিজ মানে হেপাৰ যোনটো মেইন হাইৱে কাষতে আছে পুখুৰী, আৰু এইটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যোৱা হাইৱে চিধা। আৰু এইটো হাইৱে আপোনাৰ হায়দৰাবাদ যোৱা হাইৱে এইটোও হয়, বেংগলোৰ টু হায়দৰাবাদ যোৱা হাইৱে এইটোও হয়। অ'কে, এতিয়া বৰ্তমান হেপালৰ পৰা এতিয়া গৈ আছোঁ বাছ ক'বলৈকে। বাছত উঠি পিনে আকৌ ফাইনেল ডেষ্টিনেশ্যনলৈ আমি গৈ আছোঁ। ইয়াৰ পৰা আছোঁ 25-26জনমান আছোঁ ইয়াৰ পৰা যোৱা মানুহ, চব একেলগে যাম সকলোৱে। সেই আৰু ৰাস্তাত ভিডিঅ' বনাব নোৱাৰোঁ চাগে, তাৰ কাৰণে বেয়া নাপাব। বেছি দীঘলো নকৰোঁ, বেছি দীঘলো হৈ আছে চাগে ভিডিঅ'টো। এইখিনি যিমান পাৰিছোঁ ইমান দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকক। সেয়াই আৰু চাওক, হায়দৰাবাদ বেংগলোৰ টু হায়দৰাবাদ হাইৱে, আৰু হায়দৰাবাদ টু কন্যাকুমাৰী হাইৱেও কয়, আৰু বেংগলোৰ টু হায়দৰাবাদ হাইৱে। মাজত বেংগলোৰ আছে না, সেইকাৰণে বেংগলোৰ টু হায়দৰাবাদ। এইটো চিধা কন্যাকুমাৰী যায়। চ' গাইজ, আমি এতিয়া বাছ পাই ল'লোঁ হেব্বালৰ পৰা। বাছত উঠিলোঁ, এতিয়া গৈ আছোঁ হেব্বাল টু চিধা এলংকা হৈ পিনে একদম লাষ্ট ডেষ্টিনেশ্যন গৌৰী বিন্দনুৰ বুলি কোৱা গাঁও এখন, গাঁৱৰ নাম, আৰু গাঁৱলৈ গৈ আছোঁ। তাতে আছে আমাৰ ট্ৰেইনিং চেণ্টাৰ। আৰু চাওক না কি সুন্দৰ পাহাৰ, প্ৰাকৃতিক পৰিৱেশ, বা পূৰা গাঁৱত মাজত এণ্ট্ৰি কৰি ল'লোঁ আৰু চিটিৰ পৰা, বেংগলোৰ চিটিৰ পৰা বাহিৰত ওলাই আহিলোঁ, গৈ আছোঁ। চ' বলক আমাৰ লগত এতিয়া সেই গাঁৱলৈ। তুমি মোৰ মনৰে আশা বতাহত সুৰ দিলা, বতাহে আহি ক'লে নিয়ৰৰে মেলা। অ'কে, এতিয়া আমি আহি পালোঁ, বাছৰ পৰা নামিলোঁ অৰিবিদ্ৰৰ জংচন্দাহালি বুলি কোৱা জেগাত। এতিয়া নামি পিনে আকৌ এইপিনে মোৰ অটো ধৰিলোঁ, অটো ধৰি পিনে গৈ আছোঁ চিন্তামণি যোৱা ৰাস্তাত। এই আৰু কি কৰিব, কি মজা বিউটি নেচাৰ চাই ভাল লাগিছে কিন্তু আল্টিমেট। যাই ভাবিলে জিয়া 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 জিয়া। অ'কে বন্ধুসকল, হৈ গ'ল। অটোৰ পৰা ধৰিলে আহিলোঁ ইয়াতে ৰুমলৈকে। তাৰ তলত বেছি ভিডিঅ' নকৰিলোঁ, ৰাস্তাত নামি মেলি গেট আছিলে, গেটৰ পৰা সোমাই আহিলোঁ। আৰু এনেকুৱা জেগাত আছোঁ আৰু ইয়াত ইউনিফৰ্ম এনেকুৱা ড্ৰেছ পিন্ধি বহি আছোঁ। কালিৰ পৰা 6টা বজাত ৰাতিপুৱা ওলাই যাব লাগিব এতিয়া। আৰু বেছি ইয়াতো ভিডিঅ' বনাব নোৱাৰোঁ, এলাও নাই চাগে। যিমান পাৰে ইমানটো ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মোৰ আগপিনে যেনেকুৱা ইমান ধুনীয়া এটা ভিউ আছে, আপোনালোকে চাব নেকি? চালে মানে পাগল হৈ যাব, বহুত পাগল হৈ যাব। চাব নেকি? 1 2 3। ৱাও, হোৱাট এ বিউটিফুল নেচাৰ। কি মজা না? মানে বেংগলোৰ চিটিৰ মাজত থাকি মেলি গাড়ী হৰণ ইটো শুনি হাৱা ওলা মানুহৰ ভিৰ, তাৰ পৰা গুচি আহি ইমান দূৰত এতিয়া গাঁৱৰ মাজত মানে একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ যদি থাকিব লগা হয়, তাতকৈ শান্তি আৰু কি লাগে, হয়নে নহয় কওকচোন বাৰু, কমেণ্ট কৰি কওক। এয়া আৰু বেকগ্ৰাউণ্ড এইটো আৰু পিছপিনে এনেকুৱা আছে আল্টিমেট। এই ভিউটোৰ কাৰণে আপোনালোকে প্লিজ এটাকৈ হ'লেও লাইক কৰি থৈ যাব দেই, এই ভিউৰ কাৰণে। চাওক নিজৰ গাঁৱত আছোঁ নিচিনা লাগিছে, চাওকচোন এই দূৰত চাওক পাহাৰ, চাওক পাহাৰ।
দেখাম মোৰ এই কাষত যে পাহাৰটো দেখিছে নহয় পাহাৰ এই পাহাৰৰ পৰা ইপাৰে হৈ গ'ল গোটেই আন্ধ্ৰ প্ৰদেশ ইয়াৰ পৰা আন্ধ্ৰ প্ৰদেশ বেছি দূৰ নাই আকৌ আমি আন্ধ্ৰ প্ৰদেশৰ মানে একদম ওচৰা ওচৰিতে আছোঁ মানে এই পাহাৰৰ পৰা ইপিনে কৰ্ণাটকা পাহাৰৰ পৰা ইপাৰে হৈ গ'ল আন্ধ্ৰ প্ৰদেশ ইমানখিনিতে আছোঁ আমি বেংগলোৰ চিটি এই য'ত বেলিটো এতিয়া অস্ত যাব তাত বহুত দূৰত ইয়াৰ পৰা বহুত কিলোমিটাৰ দূৰত আছে 200-300 কিলোমিটাৰ দূৰত এয়া মানে এটা কথা কওঁ আমাৰ অসমৰ পৰা ধৰক গুৱাহাটী মানে চিটি মেইন চিটিটো গুৱাহাটীয়ে ধৰিব লাগিব গুৱাহাটীৰ পৰা আমি যেনেকৈ আহোঁ তেজপুৰ মিছন চাৰিআলি হৈ বালিপাৰা হৈ পিনে চিধা ভালুকপুং ফালে যাওঁ নহয় ভালুকপুঙৰ ওচৰা ওচৰি অৰুণাচল নোপোৱাৰ আগতে সেই তেনেকুৱা আৰু ইমান দূৰত আছোঁ আৰু গুৱাহাটীৰ পৰা ইমান দূৰত মানে ধৰক বেংগলোৰ চিটিৰ পৰা ইমান দূৰত আছোঁ আৰু আল্টিমেট চ' হৈ গ'ল বন্ধুসকল ইমানটোৱে আছিলে আজিৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ চ' কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰিব আৰু প্লিজ সকলোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন ধামাকা ব্লগছ আহি আছে চানু ভাইৰ লগত জানেই প্লান এটা বনাই থৈ আহিছোঁ এইটো জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত মানে কমপ্লিট কৰিব লাগে মহীশূৰ নহ'লে গোৱা দুটা প্লান আছে দুটাৰ ভিতৰত যিকোনো একটাত আমি গৈ আছোঁ চানু ভাই আছে চানু ভাইটো মোৰ ভিডিঅ' চাই আছে নিশ্চয় গম পাই ই মোক কল কৰি থাকিব চানু ভাই তোমাক কৈছোঁ ৰাস্তাখিনি পূৰা মানে হেৰি মানে আগতে জানি ল'বা ক'ত মানে ক্লিয়াৰ আছে য'ত মানে বেছি হেৰি হয় সুবিধা হয় অলপ ইজি হয় তাতে যাম চইচ কৰি ল'বা আৰু মইতো কৈছোঁ মহীশূৰ যাম নহ'লে গোৱা যাম দুটাৰ ভিতৰত এটা জেগা চইচ কৰি ল'ম সেয়াই আৰু সেইখিনি ধামাকা ব্লগছ আহি আছে বেংগলোৰ চিটিৰ পৰা আৰু ইয়াতো মই এতিয়া ভিডিঅ' বনাব নোৱাৰোঁ এসপ্তাহৰ কাৰণে ডাউন কৰি দিম এতিয়া বন্ধ থাকিব ভিডিঅ' বনাবলৈ এলাউ নকৰে ন সেইকাৰণে যিমানখিনি পাৰোঁ ইমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম চ' এতিয়ালৈকে লাইক কৰা যদি প্লিজ লাইক কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত টিল দেন টাটা বাই বাই আৰু নতুনকৈ যিসকলে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে যিসকলে চাই আছে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব অতি সোনকালে 200 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে প্লিজ আপোনালোকে 200 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক মোৰ কাৰণে ইমানটোৱে যথেষ্ট 200 ছাবস্ক্ৰাইবাৰ কৰি দিলে বহুত আনন্দ লাগিব মন ভাল লাগিব তেতিয়া কিবা এটা আৰু আগবাঢ়ি গৈ থাকিবলৈ চেষ্টা কৰিম চ' 200 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰিব বুলি আশাৰে আজিলৈ এৰিলোঁ বাই বাই জয় আই অসম